কবিতাৰ শিৰোনামা মা। দুচকু মেলি তোমাৰ মুখনেই দেখিছিলোঁ, নমলীয়া হৈ জন্ম লৈছিলোঁ তোমাৰে গল্প। তুমি চাগে বৰ কষ্ট পাইছিলা নহয়নে মা? মই বাৰু জন্ম হৈয়ে কান্দিছিলোঁ নে হাঁহিছিলোঁ? অৱশ্যে তোমাৰ মন নাথাকিবও পাৰে। তাৰ বাবে মা মই একচেপ্ট নকৰোঁ। তোমাৰ কামৰ বোজাত সকলো কথা মনত নাথাকিবও পাৰে। তথাপি মা মাজে মাজে ভাৱ হয়, পুৱা উঠাৰ পৰা ৰাতি বিচনাত পৰালৈকে কেনেকৈ সহিব পৰা ঘৰখনৰ ইমান দায়িত্ব। ভাগৰ লাগিছে মোৰ বুলি কৈ কোনোদিনেই বিচনাত নপৰা। কিয় মা, কিয়? তোমাৰ মনত পৰেনে মা? আমি আটাইয়ে ভাত খালে তুমি কিমান হেঁপাহেৰে চাই থাকা? মা মাজে মাজে হাত বুলাইও দিয়া মোক। তুমি কোৱাচোন মা, বা নাই আমাৰ বাৰু, ময়ো ডাঙৰ হ'লো। মা মোৰ মন যায় জানা, তুমি মই দেউতা বা সদায় একেলগে বহি ভাত খাওঁ, একেলগে বহি কথা পাতিবলৈ। কিন্তু মা সময় কেনেকৈ যে লৈ যায় কোৱাচোন মা। গানেতি গোৱানা হাত মোলাই দিয়ানা গানেতি গোৱানা হাত বোলাই দিয়ানা।